हेलो गाइस प्रथमते चिनाकी कर दिওঁ कि मोर नाम হৈছে মনোজ কুমাৰ নাথ। মই ইনষ্টাগ্ৰামত সৰু সুৰা ভিডিঅ' বনাই থাকো আৰু ইউটিউবত ভিডিঅ' নবনাও বুলি ভাবি বনাব লগা হ'ল তোমালোকৰ বাবে, কিয়নো মই এটা ভিডিঅ' বনাইছো। তোমালোকে হয়তো এটা কথা নাজানে যে তোমালোকৰ এটা লাকি কালাৰ আছে আৰু সেই লাকি কালাৰ যদি কাপোৰ পিন্ধি তুমি কিবা এটা কাম আৰম্ভ কৰা ষ্টাৰ্ট কৰা তেনেহ'লে সেই কামত তুমি ইম্প্ৰুভ হ'বাই, ডেভেলপ কৰিবাই। প্ৰথমতে ময়ো বিশ্বাস কৰা নাছিলোঁ, কিন্তু অৰ্থাৎ মই সেই কামটো ট্ৰাই কৰিলোঁ আৰু তাৰ ৰিজাল্টটো পালোঁ। আৰু কি ৰিজাল্ট পালোঁ শুনা। মোৰ লাকি কালাৰ হৈছে ব্লেক, পাৰ্পল আৰু পিংক। এইটো অৰ্থাৎ মই পাৰ্পল কালাৰ এটা টি চাৰ্ট পিন্ধি মই ইনষ্টাগ্ৰামত ভিডিঅ' আপলোড দিলোঁ আৰু 5 দিনৰ ভিতৰতে তাৰ ৰিজাল্ট পালোঁ। আৰু তাৰ ৰিজাল্টটো হৈছে 1.5 মিলিয়ন ভিউজ। প্ৰফটো তুমি এতিয়া পালাই, তুমিও ট্ৰাই কৰি চাব পাৰা। আৰু শুনা, তোমাৰ যদি লাকি কালাৰটো নাজানা তেনেহ'লে কমেণ্টত তোমাৰ ফুল নামটো লিখি দিয়া, মই তোমালোকক ৰিপ্লাই দিম যে তোমালোকৰ লাকি কালাৰটো শুনিছিলোঁ, য'ত কৈছিলোঁ যে তোমালোকে কমেণ্ট কৰা আৰু তোমালোকৰ নামটো অনুসৰি মই তোমালোকৰ লাকি কালাৰটো ক'ম। আৰু লাকি কালাৰটো ইউজ কৰিলে কি হয়, তুমি যদি কিবা এটা লাকি কালাৰটো ইউজ কৰি কাপোৰ এযোৰ পিন্ধি সেই কাম কৰা তেনেহ'লে সেই কামটো তুমি ইম্প্ৰুভ হ'বা যে 100% ফিক্স। অৰ্থাৎ মই কোৱা নহয়, সকলো জ্যোতিষী বা সকলোৱে কয় যে তুমি লাকি কালাৰটো পিন্ধি যদি কিবা এটা কাম কৰা তেনেহ'লে সকলো কাম তোমাৰ সফল হ'ব। আৰু মই সেইটো উদ্দেশ্যে ইউটিউবত এটা সৰু অৰ্থাৎ 2-3-4 মিনিটৰ এটা ভিডিঅ' বনাইছোঁ, য'ত তোমালোকক ক'ম যে ৰাশি অনুযায়ী তোমালোকৰ সেই লাকি কালাৰটো কি হ'ব বা তোমাৰ নামৰ প্ৰথম আখৰটো অনুসৰি তোমাৰ সেই লাকি কালাৰটো কি হ'ব। ব'লা নহ'লে ষ্টাৰ্ট কৰোঁ ইউটিউব চেনেলটোত। অৰ্থাৎ তোমালোকৰ সেই যোনটো মতামত আছিলে, যোনটো তোমাৰ দাবী আছিলে যে তোমালোকৰ এটা লাকি কালাৰ আছে আৰু সেই কালাৰটো ক'ব লাগে, আজি মই ক'ম, তোমালোকে টেনশ্যন নল'বা। আৰু এইখিনিতে এটা কথা কৈছোঁ যে মই এই ইউটিউব চেনেলটোত মই সপ্তাহত 2টা বা 3টাকৈ ভিডিঅ' আপলোড দিম। আৰু উদ্দেশ্যে তোমালোকে যদি এনেধৰণৰ ভিডিঅ'বোৰ চাবৰ কাৰণে ভয় নকৰা তেনেহ'লে মোক ফ'ল' কৰি ল'ব পাৰা। পিছে ব'লা প্ৰথমতে তোমালোকৰ কওঁ মিথুন ৰাশিৰ একদম কমন লাকি কালাৰটো হৈছে পিংক, ব্লু এণ্ড পাৰ্পল। আৰু তোমাৰ কৰ্কট ৰাশিৰ হৈছে ব্লেক, হোৱাইট এণ্ড ব্লু হৈ গ'ল, ব্লু। তোমাৰ ছেকেণ্ড পইণ্টত আহিলে তোমাৰ মিথুন কৰ্কট হ'ল ন, ইপিনে আহিলে তোমাৰ সিংহ ৰাশি মানে 3টা উদ্দেশ্যে ক'ম। সিংহ ৰাশিৰ হৈছে তোমাৰ পিংক, ব্লেক আৰু এইফালে তোমাৰ পাৰ্পল, গম পাইছা। আৰু বেলেগকৈ ৰাশিৰ কথা ক'ব গ'লে মানে যোনকেইটা ৰাশি, এই 3টা ৰাশি কৈছোঁ, এই 3টা ৰাশি মানে বহুত 100% ফিক্স, এইকেইটা হ'বই, গম পাইছা, এইকেইটা হয় মানে। তোমাৰ এতিয়া আহিলে কি, ইগিটা ৰাশিৰ কথা কোৱাৰ আগত তোমালোকৰ নামৰ প্ৰথম লেখাৰটো ক'ম। যদি তোমাৰ এৰ পৰা ই লৈ আছে, অৰ্থাৎ ই মানুহটো বহুত কমেই আছে, কিন্তু এৰ পৰা যদি ই লৈ আছে তেনেহ'লে একে কমন কালাৰটো হৈছে পিংক আৰু ব্লেক, গম পাইছানে, পিংক আৰু ব্লেক। আৰু তোমাৰ এফৰ পৰা পিলে তোমাৰ যদি লাকি কালাৰ বুলি ক'বলৈ যাওঁ, লাকি কালাৰ বুলি ক'বলৈ গ'লে তোমাৰ এফৰ পৰা পিলে যদি লাকি ক'বলৈ যাওঁ তেনেহ'লে দেখুওৱা মতে, সেই কিতাপখনত দেখুওৱা মতে ব্লু, পাৰ্পল এণ্ড এই গছৰ ৰংটো অৰ্থাৎ সেউজীয়া, অৰ্থাৎ গ্ৰীণ ৰং হা। আৰু ইফালে তোমাৰ কিউৰ পৰা যদি তোমাৰ টিলে চাবলৈ যাওঁ, অৰ্থাৎ প্ৰথম লেটাৰ যদি তোমাৰ কিউৰ পৰা টিলে আছে তেনেহ'লে তোমাৰ একে লাকি কমন কালাৰটো হৈছে ব্লেক। সঁচা কথা কৈছোঁ, তুমি ব্লেক কাপোৰ পিন্ধি যদি কিবা এটা কাম কৰা বা হোৱাইট কাপোৰ পিন্ধি যদি কিবা এটা কাম কৰা 100% ফিক্স কৈছোঁ, মই কৈছোঁ তুমি সেইটোত 100% ফিক্স সফল হ'বাই। কিয়নো মই লগৰকেইটাকো চাইছোঁ, বহুতকে ট্ৰাই কৰি চাইছোঁ, অৰ্থাৎ মই এনেই কোৱা নাই। আৰু তোমালোকে এইবোৰ নাম্বাৰ ক'ত চাবা, তোমালোকৰ নিউমেৰলজি, অৰ্থাৎ তোমালোকৰ লাকি নাম্বাৰ কি, লাকি কালাৰ কি, অৰ্থাৎ তোমালোকৰ লাকি মানে দিন কোনটো, তোমালোকৰ মাহৰ দিন কোনটো, বাৰ কোনটো, সেইবিলাক সকলো চাব পাৰিবা। এখন কিতাপ আছে য'ত 21 দিনৰ কথা লিখা হৈ থাকে, সপ্তাহত সদায় ওলায়, দেওবাৰ দিনাখন ওলায়, সদায় মানে প্ৰতিটো সপ্তাহে তোমাৰ চেঞ্জ হৈ থাকে। কমচে কম বেছি টকা নলয়, 51 টকা এটা লয়। সকলো কিতাপৰ দোকানতে এভেইলেবল হৈ থাকে। কিতাপখনৰ নাম হৈছে জ্যোতিষীৰ এক জ্ঞান। সেইখনতে সকলো কথা বিৱৰি থাকিব, অৰ্থাৎ তোমালোকে চাবও পাৰিবা, গম পাইছা। আৰু শুনা, তোমালোকতো ক'লোৱেই, আকৌ চাবা নহ'লে তোমালোকৰ যোনটো নাম আছে বা যোনটো ৰাশি আছে সেই ৰাশি বা কালাৰ অনুযায়ী তোমালোকে কিবা কাপোৰ এযোৰ পিন্ধি তুমি কামটো কৰি যাবা। আৰু যদি তুমি এনেধৰণৰ ভিডিঅ'বোৰ চাবৰ কাৰণে ভয় নকৰা তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই এই ইউটিউব চেনেলটোতে সদায় নহ'লেও সপ্তাহত 2টা বা 3টা ভিডিঅ' আপলোড দিম যে ফিক্স। ব'লা নহ'লে একেলগে কওঁ জয় আই অসম।